পুনৰ ভাইৰেল হৈছে পৰ্ন ভিডিঅ'। বিশুদ্ধ অসমীয়া পৰ্ন ভিডিঅ'। এটা বা দুটা নহয়, ভাইৰেল হৈছে তিনিটাকৈ পৰ্ন ভিডিঅ'। ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়া সকলোৰে মোবাইলত উপলব্ধ এই পৰ্ন ভিডিঅ'। অংক ছাৰ, বিজ্ঞান ছাৰ, ইংৰাজী ছাৰ সকলোকে শ্বেয়াৰ পেলাই এইবাৰ ট্ৰেণ্ডত বড়ো মহিলাৰ সৈতে মুছলমান যুৱকৰ পৰ্ন ভিডিঅ'। ঘটনা বাক্সাৰ খালবাৰীৰ। প্ৰাপ্য তথ্য অনুসৰি বাক্সাৰ খালবাৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। মনছেৰ আলী নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি এগৰাকী বড়ো যুৱতীৰ সৈতে চলাই গৈছিল অশ্লীল কৰ্ম। লম্পট মনছেৰ আলীয়ে গোপনে ৰেকৰ্ড কৰিছিল কেইবাটাও অশ্লীল ভিডিঅ'। শেহতীয়াকৈ এই অশ্লীল ভিডিঅ'সমূহ ভাইৰেল হৈ পৰিছে সকলোৰে মোবাইলে। চাওক এই ভিডিঅ'।